Hello everyone, Nath Technical Support YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ফেচবুকৰ লগত ৰিলেটেড থকা এটা ভিডিঅ' আজি আগবঢ়াইছোঁ। আচলতে যদি কোনোবাই ফেচবুক যিটো একাউণ্ট সেই একাউণ্টটো যদি পাৰ্মানেণ্টলি ডিলিট কৰিব বিচাৰিছে, গতিকে তেওঁলোকে এই ভিডিঅ'টো চাওক আৰু ষ্টেপ বাই ষ্টেপ ফ'ল' কৰক। নিশ্চয় আপোনালোকৰ যিটো ফেচবুক একাউণ্ট সেইটো ডিএক্টিভেট কৰিব পাৰিব আৰু লগতে পাৰ্মানেণ্টলি ডিলিট কৰিব পাৰিব। তো গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল ব্যক্তি মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বলক দেৰি নকৰি ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ। তো মোৰ মোবাইল স্ক্ৰীণতে আপোনালোকক সকলোখিনি দেখাই দিম। ফাৰ্ষ্ট আপোনালোকে কি কৰিব, ফাৰ্ষ্ট আপোনালোকে যিটো ফেচবুক এপছটোত যাব, যাতে আপোনাৰ একাউণ্টটো খোলা আছে আৰু ইয়াতে যাব আপোনাৰ ছেটিংছত যাব। ফেচবুক ছেটিংছত গৈ পাৰ্চনেল এণ্ড একাউণ্ট ইনফৰমেশ্যনত যাব লাগিব। তাৰপিছত ইয়াতে এটা ইণ্টাৰফেচ দেখা পাব, তাৰ তলত আপোনালোকে একাউণ্ট এণ্ড ডিজেবল বুলি দেখা পাব, একেবাৰে লাষ্টৰ যিটো অপশ্যন। ইয়াৰ পাছত আপোনালোকে দেখা পাব ডিএক্টিভেট এণ্ড ডিলিটেশ্যন যিটো অপশ্যন, ছেকেণ্ড অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখা পাইছে ডিলিটেশ্যন এণ্ড ডিএক্টিভেট অপশ্যন, সেইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ডিএক্টিভেট একাউণ্ট এণ্ড ডিলিট একাউণ্ট ওলাব। আপোনালোকে ডিলিট একাউণ্টত ক্লিক কৰিব। যদি ডিএক্টিভেট কৰে ডিএক্টিভেট একাউণ্টত ক্লিক কৰিব পাৰিব আৰু কণ্টিনিউ কৰি দিব। তো ইয়াৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, ইয়াতো আৰু কণ্টিনিউ একাউণ্ট ডিলিটেশ্যন ক্লিক কৰিব আৰু ইয়াতে ওপৰত দেখা পাইছে ডিএক্টিভেট অপশ্যন আৰু ওপৰত পাৰ্মানেণ্টলি ডিলিটেড একাউণ্টত ক্লিক কৰি তলত আপোনাৰ অপশ্যনটো ওলাব ডিলিটেড একাউণ্ট। ইয়াতে ডিলিটেড একাউণ্ট ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ওলাব পাছৱৰ্ড মাৰিবলৈ। তো পাছৱৰ্ডটো আপোনালোকে মাৰি দিব আৰু ডিলিট একাউণ্ট কৰি দিব। তাৰপাছত আপোনাৰ একাউণ্টটো ডিলিট হৈ যাব আৰু এইদৰে আপোনাৰ ফেচবুক এপছটোত শ্ব' হ'ব। আৰু ইয়াতে আপোনালোকে নতুন নাম, নতুন নাম্বাৰ, নতুন পাছৱৰ্ড দি পেলাই আপোনালোকে নতুন একাউণ্ট এটা খুলিব পাৰিব। আৰু কিন্তু সেই একাউণ্টটো 30 দিনৰ পাছতহে আপোনাৰ ডিলিটেশ্যন পাৰ্মানেণ্টলি হ'ব। আৰু এইদৰে আপোনালোকে আপোনাৰ নামত থকা যিটো ফেচবুক একাউণ্ট সেই একাউণ্টটো ডিলিট কৰিব পাৰিব আৰু ডিএক্টিভেট কৰিব পাৰিব।